খবৰ ভালে আছে মোৰ ভাল ভাল নহয় পাৰিনে আৰু ইমান ধুনীয়াকৈ সাজি কাচি আছো নে কেনেকুৱা লাগিছে বাৰু ক'ব আকৌ দেই আপোনাকে নকলেনো কোনে ক'ব আৰু ন দুগৰাকী মানে বোলে হেৰি ইনবক্সত মেছেজ কৰিছে বোলে আজিকালি গগৈনীক দেখিবলৈ নোপোৱা হ'লো মই বোলো কিনো ক'বা আৰু ভীষণ ব্যস্ত জানেনে ব্যস্ততা বাঢ়ি গৈছে আকৌ কিয় সৰস্বতী পূজাটো যে ইমান লোকবিলাক শ্বেয়াৰ কৰি আছে মানুহে ফেচবুক ইনষ্টাগ্ৰাম চাবই নোৱাৰি ইউটিউবটোতো খুলিবই নোৱাৰি মানে ইমান সৰস্বতী পূজা লুক 1 2 3 4 অ' মাই গড মানে কোনটোনো ল'ম বুজিছে নখকেইটা দীঘল কৰিছিলোঁহে এই এহেঁতৰ কাপোৰ ধুই মানে নখৰ গতি নাই বুজিছেনে বোলো নেইল এক্সটেনশ্যনটো কৰাই আহিম মানুহটোক বোলো দিবাচোন টকা 5,000 একদম নাইকৈ থাকে বুজিছেনে মানুহটো একদম নাইকৈ থাকে বোলে সেই যোৱা মাহত কৰিছিলা নহয় কি হ'ল মই বোলো হ'ব দিয়া নেইল এক্সটেনশ্যন কি এমাহত যায় নেকি কিবা 10 দিন 15 দিনতে শেষ হৈ যায় আকৌ আমাৰ যিহে কাপোৰ ধোৱাৰ কোব ৱাশ্বিং মেচিনটো থাকিলে কি হ'ব তাতে আকৌ ইহঁতৰ চাৰ্টৰ যিটো মুলি স্কুলৰ পৰা লগাই আহে ক'তনো সেইবোৰ মেচিনত ধুলে যায়ো ক'লে আকৌ বেয়াই পাব ইহঁতি বুজিছেনে তাকে মই বোলো কথাষাৰ কওঁ বুলি আহোঁ সৰস্বতী পূজাৰ যা যোগাৰ মানে এয়া আৰু মেকআপ আৰ্টিষ্ট এজন বুক কৰিছোঁ বুজিছেনে মোক কৈছোঁ ৰাতিপুৱা কিন্তু 7টা বজাতে আহিবা দেই আমাৰ মাইনাকো ৰেডি কৰি থৈ যাবা লগতে মোকো ৰেডি কৰি থৈ যাবা আমাৰ মাইনাকো জানিছে নাই মই ধুনীয়াকৈ একেবাৰে অৰ্ডাৰ দি আনিছোঁ সঞ্জিতা দত্ত যে ফেশ্বন ডিজাইনাৰ তাৰ পৰা কাপোৰ এযোৰ একদম বনোৱাই আনিছোঁ মাইনাৰ কাৰণে মই কৈছোঁ মোৰ ছোৱালী চবতকৈ ধুনীয়া লাগিব নে কি কয় ল'ৰাটো আৰু কি নোৱাৰো তই পেণ্ট চাৰ্টযোৰ পিন্ধিবি তোক একেই তই 10টামান কাপোৰ সলালে তোক একেই দেখিব নে কি কয় বাৰু কিনো ক'ব আৰু ন তাকেহে বাৰু হেৰি নহয় আমাৰ বৰুৱানী হাজৰিকাৰ যে একদম ততেই নাই বুজিছেনে চ' হাজৰিকানে চুলিখিনি যে এইবাৰ আকৌ ষ্ট্ৰেইট কৰিলে মই বোলো হ'ব দিয়া আৰু বৰুৱানী আকৌ বোলে কাৰ্ল কৰিব এইবাৰ বুজিছেনে চুলিখিনি বোলে মই বোলো মোৰ এনেই জাপৰিহান চুলিখিনি আৰু কিনো কাৰ্ল কৰিবা নো নেচাৰেলি কাৰ্ল যে সেইকাৰণে মানে মাতিছোঁ আৰু মেকআপ আৰ্টিষ্ট আমাৰ বৈদ্যশ্ৰী আকৌ চিনি পায়ে চাগে ন আপোনালোকে নাপায়ে জানে নাই মোৰ আকৌ তাৰ ভানীয়েকৰ লগত বিৰাট ভাল নহয় ৰিলেশ্যনটো সেইকাৰণে আকৌ মোক আগতীয়াকৈ বুক কৰি পাইছোঁ নহ'লেনো তাৰ হেৰি এপইণ্টমেণ্ট পাবলৈকে দিগদাৰ নহয় জানে নাই সৰস্বতী পূজা বুলি ফ্লিপকাৰ্ট মিন্ত্ৰা চবতে চাৰ্চ কৰিলোঁ গম পাইছেনে লাষ্টত গৈ মেলি আমাৰ ওচৰৰে যে হেৰি যে কেওঁতনী বোৱাৰীকে আজিকালি কাপোৰ ডিজাইন কৰে নহয় মই বোলো হ'ব দিয়া বোৱাৰী তোমাৰ পৰাই এযোৰ ল'ম আকৌ নে লোকেল ফৰ ভোকেল বুলি কথা এষাৰ আছে নহয় ন লোকেল বস্তু আপগ্ৰেড কৰিব লাগে আকৌ হয় নহয় আমিবোৰে পিন্ধি নেদেখালে মই যদি ভিডিঅ' কৰি নেদেখুৱাওঁ কেনেকৈনো গম পাব হয়নে নহয় বাৰু কথাষাৰ ক'বলৈকে আহিলোঁ ন সৰস্বতী পূজাৰ যা যোগাৰ বোলো ৰাইজৰ কেনে চলিছে মোৰ সেই তেনেকুৱাই আৰু ভালেই চলিছে মানে আৰু কেনেকুৱা লাগিছে জনাব আকৌ পাই মোৰ এই লুকটো এই অকণমান গাজৰটো লগাই দিছোঁ খোপাটো বান্ধি অকণমান দেখিছে নাই কাজল অকণমান লগাইছোঁ এই কাজলডালকে আকৌ ওপৰতো সানি দিলোঁ নকৈছে মই আৰু জানেই নহয় বৰ মেকআপ চেকআপ কৰি বিৰাট বেয়া পাওঁ আৰু ফুলিযোৰ এযোৰ কেনেকুৱা লাগিছে বাৰু এই শাড়ীখন মানে আমাৰ মিছ'ৰ পৰাই লোৱা বুজিছে নহয় প্লাষ্টাৰ আকৌ পটি দি চিলাইছিলোঁ পাই এক্সট্ৰা কাপোৰটো আনি বাৰু ক'লোঁ আৰু দেই আজিলৈ আহোঁ আৰু দেই ভালে থাকিব সৰস্বতী পূজা লগ পালে মাত এষাৰ দিব আকৌ পাই